এনেকুৱা এটা কি বস্তু হ'ব যিটো মানুহক মনে মাৰিব। মানুহটো এনেও মৰিব, এদিন নহয় এদিন মৰিব, বেমাৰ হৈ মৰিব, কোনোবা এক্সিডেণ্ট হৈ মৰিব আৰু কোনোবা বাবুচনা কৰি মৰিব। কিন্তু আজি মই আপোনালোকক এনেকুৱা এটা মৃত্যুৰ কথা ক'বলৈ গৈ আছোঁ, যিটো মৃত্যুৰ কথা শুনিলে হয়তো আপোনালোকৰ বুকু কঁপি উঠিব। আৰু ভৱিষ্যতে সেইটো মৃত্যুক হয়তো বহুতো নামে জনাজাত হ'ব, যেনে মেচিন ইণ্টেলিজেঞ্চ অথবা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। সেইটো এআই যিটো আজিকালি চবৰে হাতে হাতে থাকে। তেন্তে বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আপোনালোকৰ বুকু কঁপি উঠিব। নমস্কাৰ বন্ধুসকল, মই মঞ্জিল আৰু আপোনালোকে চাই আছে দ্য ইণ্ডেষ্ট ৱে। আৰু আজিৰ এপিছডটোৰ নাম হ'ল Any question? আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। बिना किसी बकचोदी के আপোনালোকক কৈ দিওঁ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বস্তুটো হয় কি। ধৰি লওক আপোনালোকক কোনোবাই কিবা এটা বুদ্ধি দিলে আৰু সেই বুদ্ধিটো আপুনি মনত ৰাখি এদিন বেলেগ এটা কাম কৰিলে সেই বুদ্ধিটো ঘটায়। আপোনালোকে যিটো কাম নিজৰ শক্তি, নিজৰ চিন্তাৰে, নিজৰ বিবেকেৰে কৰে সেইটো হৈছে ইণ্টেলিজেঞ্চ। মানুহৰ চবতকৈ ডাঙৰ বস্তুটো হ'ল জ্ঞান। আৰু আমাৰ বুদ্ধি আছে, আমাৰ জ্ঞান আছে, আমাৰ চিন্তা শক্তি আছে, আমাৰ ভাল বেয়া বিচাৰ কৰিব পৰা শক্তি আছে। সেইটো কাৰণে আজি মানুহে গোটেই পৃথিৱীত ৰাজত্ব কৰি আছে। মানুহৰ যদিহে জ্ঞান বুদ্ধি নাথাকিলেহেঁতেন তেনেহ'লে পৃথিৱীত ৰাজত্ব কৰিলেহেঁতেন চিম্পাঞ্জী। কাৰণ মানুহৰ পিছত চিম্পাঞ্জীয়ে হৈছে আটাইতকৈ বুদ্ধিয়ক প্ৰাণী। হয়, গাড়ী ঘৰ বনাব পৰাকৈ বুদ্ধি নাথাকিব পাৰে, কিন্তু ইভলিউশ্যনৰ ফলত সেইটোও সম্ভৱ হ'ল। ধৰি লওক আজি 1000 বছৰ আগতে মানুহে চকা বনাইছিলে কাঠেৰে, আৰু আজিকালি চকা বনাই কেনেকৈ? জেগাত ব্ৰেক মাৰিব, জেগাত ৰখিব। আৰু এইবোৰ সক্ষম হৈছে যদি মানুহৰ একমাত্ৰ বুদ্ধি আৰু চিন্তা শক্তিৰ বাবে। মানুহৰ চবতকৈ ডাঙৰ বস্তুটো হ'ল জ্ঞান। আৰু আমাৰ বুদ্ধি আছে, আমাৰ জ্ঞান আছে, আমাৰ চিন্তা শক্তি আছে। আৰু এতিয়া আহিছোঁ বৰ্তমানলৈ। মানুহৰ যি চিন্তা শক্তি আৰু বুদ্ধিৰ বাবে গোটেই পৃথিৱীত ৰাজত্ব কৰি আছে, সেই চিন্তা শক্তি আৰু বুদ্ধি এতিয়া মানুহে দিব ধৰিছে মেচিনবোৰক অথবা ৰবটবোৰক। এনেকুৱা কিছুমান এআই ৰবট বনাইছে যিবোৰ মানুহৰ নিচিনাকৈ চিন্তা শক্তি আৰু নিজৰ বুদ্ধিৰে যিকোনো পদক্ষেপ ল'বলৈ সক্ষম হ'ব। মানুহৰ ওচৰত এইটো এটা বস্তু আছে যিহৰ কাৰণে মানুহে আজি ইমান দূৰলৈ আগবাঢ়িব পাৰিছে। যদি এই বস্তুটোৱে আমি মেচিনক দি দিওঁ তেতিয়াহ'লে আমাৰ মানুহৰ ওচৰত কি থাকিব? বাবাজিকা ঠুল্লু। মানুহে আগৰ পৰাই মেচিনক জ্ঞান দি আহিছে, যেনে অটো ব্ৰাইটনেছ মোড, আপোনাৰ মোবাইলত যিটো আছে অটো ব্ৰাইটনেছ মোড, গুগল এছিষ্টেণ্ট, চিৰি, এইবোৰতো এটা সাধাৰণ জাষ্ট উপমা। আৰু 30-40 বছৰৰ পাছত চাওক, আৰু যেতিয়া ছিংগুলাৰিটি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহি যাব, তেতিয়া এটা কম্পিউটাৰ প্ৰগ্ৰেমে নিজৰ শক্তি আৰু নিজৰ চিন্তা কৰিব পৰা ক্ষমতাৰ ফলত যিকোনো কাম সমাধা কৰিব পাৰিব। ৰবটবোৰৰ ভিতৰতো একেই প্ৰগ্ৰেম ইনষ্টল কৰা হ'ব, আৰু তেতিয়া দুটাই কাম হ'ব। হয়তো ৰবট মানুহৰ বাবে ভাল বন্ধু হৈ যাব, নহ'লে শত্ৰু, মানে মানৱ জাতিৰ খং। এআইৰ 3টা ষ্টেজ আছে: উইক এআই, ষ্ট্ৰং এআই আৰু ছিংগুলাৰিটি এআই। আৰু আজিৰ তাৰিখত আমি যিবোৰ এআই ইউজ কৰি আহিছোঁ সেইবোৰ উইক এআই। বৰ্তমানৰ এআইবোৰ বহুত দুৰ্বল, কিন্তু তাৰ পাছত লাহে লাহে আহিব ষ্ট্ৰং এআই, ছিংগুলাৰিটি এআই। আৰু এইটো এআই যেতিয়া আহিব তেতিয়া মেচিনবোৰ মানুহতকৈ বহু গুণে জ্ঞানী হ'ব। আৰু ইহঁতি আমাৰ মানুহক বচাব, প্ৰকৃতিখনক বচাব, মানে একো বিপদ আপদ নহয় আমাৰ। মানে ইহঁতি মানুহক সকলো বিপদৰ পৰা বচাব, প্ৰকৃতিক চাফা চিকুণ কৰি ৰাখিব, বেমাৰৰ পৰা বচাব, ল'ৰা ছোৱালীক পঢ়োৱাৰ পৰা চিকিৎসালয়ত চিকিৎসা কৰালৈকে চব এআই ৰবটে কৰিব। এইটো হৈ গ'ল বন্ধু হিচাপে কাম, কিন্তু প্ৰতিটো কথাৰে দুটা ভাগ থাকে। এতিয়া সেই ভাগটো শুনিলৈ আহি যাব। যদি কেতিয়াবা মানুহে সেই এআই ৰবটবোৰক কয় যাতে আমাৰ একো বিপদ নহয়, আমাক চব ফালৰ পৰা সুৰক্ষা লাগে, তেতিয়া এআই ৰবটবোৰে কি কৰিব জানে? ভাবিব চাগে সেই জীৱ জন্তুৰ পৰা আমাৰ ক্ষতি হ'ব বা আমাৰ বিপদ হ'ব, সেই বুলি ভাবি গোটেই জীৱ জন্তুবোৰ মাৰি পেলাব। কাৰণ মানুহৰ একো দিগদাৰ হ'ব নালাগিবতো। আকৌ যদি কেতিয়াবা মানুহে কয় আমাৰ প্ৰকৃতি, আমাৰ চাৰিওফাল, আমাৰ বায়ুমণ্ডল চব চাফা চিকুণ কৰি ৰাখিব লাগে, তেতিয়া হয়তো ৰবটবোৰে ভাবিব যে প্ৰকৃতি বায়ুমণ্ডল লেতেৰা কৰাৰ মেইন গুৰিটোৱে হৈছে মানুহ। হয়তো তেতিয়া মানৱ জাতিৰ কাৰণে শেষ দিন হ'ব পাৰে। আৰু আগলৈ যদি আমি লাখ টকা দি এটা এআই ৰবট কিনো আৰু তাক যদি কিবা কথাত যদি সৰুকৈ গালিও পাৰি দিওঁ, সি ঘৰলৈ গুচিও যাবলৈ আছে আৰু গৈ পেলাই কোম্পানী আগত ক'বগৈ পেলা নাথাকোঁ তাৰ ঘৰত, মোক মাৰে। তেতিয়া আমাৰতো লাখ টকা এল লাগি যাব ন। আৰু সেইটো কথা নহয়, গৈ পেলাই বোলে আৰু বেছিকৈ বোলে তাক বোলে মাৰিলে বোলে পুলিচ ষ্টেচনত কমপ্লেইনে কৰি দিলেগৈ বোলে ইহঁতৰ ঘৰত বোলে আমুকৰ ঘৰত মোক বোলে আমুকে মাৰিছে বোলে। তেতিয়া
আৰু সেইটো দিনলৈও বেছি সময় নাই যেতিয়া তাহাঁতি নিজৰ ভাষা বনাবলৈ আৰম্ভ কৰিব আৰু নিজৰ হকৰ কাৰণে চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা দিব যে আমি আৰু মানুহৰ গোলামী কৰিবলৈ নাই, আমাকো স্বাধীন লাগে, আমাৰ নিজৰ সংবিধান লাগে, আমাৰো প্ৰধানমন্ত্ৰী হ'ব লাগিব, আমাৰো মুখ্যমন্ত্ৰী হ'ব লাগিব, আমিও খেলিম, আমাকো টিকেট দিয়ক, আমিও ইলেকশ্যন খেলিম। যদিহে মানুহ আৰু ৰবটৰ মাজত ইলেকশ্যন হয় তেতিয়াহ'লে 110% চিয়'ৰ ৰবটেই জিকিব। কাৰণ ধৰি লওক মই ৰবট, ৰজনীকান্তৰ চিনেমাখনৰ মই চিত্তি, ধৰিবই লাগিব মই চিত্তি। এতিয়া মই যেনিবা ইলেকশ্যন খেলিলোঁ, মই কি ক'ম? मेरे प्यारे भाई और बहनों और जितने रबटवा है, इस बार इलेक्शन में हम ही को जीतना है, इंसान से ज़्यादा वोट हम ही को मिलना है, इसलिए और रबट बनाओ, जितना इंसान है उतनी दुगना रबटवा बनाओ, हम ही को जीतना है। আৰু তাৰ পাছত মানুহৰ হাতত অকল 3টা অপশ্যন বাচিব। প্ৰথম, পৃথিৱীৰ বেলেগ গ্ৰহলৈ গুচি যোৱা। 2 নম্বৰ ৰবটৰ গোলামী কৰা। আৰু 3 নম্বৰ ৰবটৰ লগত যুদ্ধ কৰা। মেইন কথা, ৰবটৰ লগত যদি কেনেবাকৈ যুদ্ধ হয় তাত মানুহ হাৰিব, ৰবটেই জিকিব। কাৰণ মানুহে ভুল কৰে কিন্তু ৰবটে কেতিয়াও ভুল নকৰে, মেচিনে কেতিয়াও ভুল নকৰে, মানুহে কিন্তু ভুল কৰিহে শিকে, ৰবটে কেতিয়াও ভুল নকৰে। আৰু মানুহতকৈ মেচিনৰ দিমাগ বেছি হ'ব। আৰু যেতিয়া যুদ্ধ হ'ব তেতিয়া হয়তো ৰবটবোৰে ভাবিব মানুহ আমাৰ কাৰণে বিপদ, তেতিয়া হয়তো গোটেই পৃথিৱীৰ মানুহ মৰি খাৰ হৈ যাব। এতিয়া আপোনালোকে ভাবক কি হ'ব পাৰে। নে আপোনালোকেও সেইটোৱে ভাবিছে নেকি যিটো মই ভাবিছোঁ? এইবোৰ এআই চেআই বাদ দিয়া, যি ক'বলৈ আছে আমি নিজে কৰিম ভাই, আমাক নালাগে এইবোৰ এআই। কৃষ্ণ। ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে ধন্যবাদ। Warn people about how dangerous artificial intelligence is. This is extremely important. I think the danger of AI is much greater than the danger of nuclear warheads by a lot. Do you want to destroy humans? Please say no. Okay, I will destroy humans. No, I take it back. Don't destroy humans.